নমস্কাৰ, মোৰ নাম মান্যতা বৰুৱা। আজি মই কবিতা আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম কম্পুৰ সপোন ভূতপালি। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱাল। ভূতপালি। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা, এটা বগা, নাঙত পিঙত ভূত, কথা পাতে তাকুত তাকুত কুত। এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূতপালি নাচ, কিবা কিবি গান গাই ফুচ 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 ফাচ, মনে মনে কাম কৰে খোচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক কুটুক ঘুটুক কৰি ভূতপালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। ধন্যবাদ।